ছাৰ মোক এটা সুযোগ দিয়ক মানে মই নিউজ কৰি মানে আপোনাৰ নিউজ চেনেলটো মই আৰু ওপৰত উঠাই দিম মানে আপুনি টেনশ্যন নল'ব একবাৰ সুযোগ দিয়ক মই একবাৰ ভুল হ'ল বুলি ইমান বাৰে ভুল হৈ থাকিব নেকি আপুনি কিয় নুবুজে যে ছাৰ মই যদি এই কামটো বাদ দিব লাগে মোৰ এখন ঘৰ আছে এই ঘৰখন কেনেকৈ চলিব এইবাৰ আপুনি কোনো ধৰণৰ মানে বেয়া নিউজ নাপায় মানে DRP বাঢ়ি যাব এইবাৰ মই নিউজ এনেকৈ বনাম যে সেই নিউজটোৰ সত্যতা থাকিবই লাগিব আপুনি টেনশ্যন নল'ব নহয় ছাৰ হয় দিয়কচোন সেই আপোনাৰ কথাটো হয় নহয় আপুনি চিন্তা নকৰিব মই এইবাৰৰ পৰা ভালকৈ নিউজ কৰিম আপুনি মোক এই পৰ্টেলটোৰ পৰা ওলোৱাটো চেষ্টা কৰি নাথাকিব অ'কে আৰু য'ত লগাকৈ ফোন মাৰি চাওঁ একবাৰ হেল্ল' য'ত লগা কি নিউজ একো নাই দেখোঁ এহে মোক গালি পাৰি আছে অফিচৰ পৰা কি তোক এনে আৰু পইচা কথা সেনে কৈ থাকিব নোৱাৰোঁ দুই এটা নিউজ দিব লাগে তইও মই এনে গালি খাই থাকিম নেকি তই আছো না বাটক লগীয়া আহ এটা কথা আছে আহ দে য'ত লাগা য'ত লাগা য'ত লাগা য'ত লাগা য'ত লাগা কি মাতিছিলে পইচা তোক মই মাহে কিবা এটা হ'লেও দি আছোঁ না তই নিউজ দিব লাগে না এটা দুটা মই এতিয়া অফিচৰ পৰা গালি পাৰি আছোঁ এতিয়া কিবা এটা নিউজ দিয়ে আৰু মুঠতে কিবা এটা নিউজ দিব লাগিব দে আজি কৰিব লাগিব নহ'লে মোক উলিয়াই দিব অফিচৰ পৰা গম পাইছা না এনেকৈ ফোন মাৰি আছে তোক নিউজ লাগে নেকি নিউজটো লাগে নহ'লে কি লাগিব এইখন গাঁৱতে 40 জন্মিছে এটা 20 কেজি হোৱাৰ লগে লগে আৰু এই জন্মাৰ লগে লগে ধৰছি বা বৈধ নিউজ হ'ব এইটো তেনে কৰিব লাগে কিমান মান দূৰ হ'ব আমি খেলটো অলপ হ'ব তাৰে কোনটো কণাত হ'ব তেন্তে আজি যাব লাগিব মই নিউজ কৰিব যা তই ভালকৈ পাবি যা নিউজটো মই এনেহে কৈছোঁ তোক মোৰ নাম য'ত লগা মই সৰু আৰু তই পাবি যা সৰু জন্মিছি মানুহ জন্মা বুলি কৈছোঁ তোক মই পাবি যা শিক্ষা মাৰিকে মৰবি য'ত লাগা য'ত লাগা হেল্ল' ছাৰ আপুনি টেনশ্যন নল'ব মানে এইবাৰ এটা বৈধ ডাঙৰ নিউজ পাই গৈছোঁ মানে চলিটো জন্মিছে মানে জন্মাৰ লগে লগে 20 কিলো ওজন আৰু মানে জন্মাৰ দিনাৰ পৰা দাউচছি মানে এই আমাৰ এই গাঁওখনত আপুনি টেনশ্যন নকৰিব অ'কে মই নিউজটো দি আছোঁ ভাটিবিলাক লগি নিউজ কৰিব যাম অ'কে হ'ব দিয়ক কি কৰিছা কথা কিবা কৈছিলে নমস্কাৰ সকলোকে part1 নিউজলৈ স্বাগতম জনাইছোঁ আপোনালোকক জনাবলৈ পাই সুখী নে দুখী মই নাজানো কাৰণ অসমৰ এখন গাঁৱত এনেকুৱা এটা ঘটনা হৈছে যে এটা শিশুৰ জন্ম হৈছে সেই শিশুটো জন্মৰ দিনাৰ পৰাই তেওঁৰ ওজন হৈছে 20 কিলো আৰু তেওঁ জন্মৰ দিনৰ পৰাই দাউৰি ফুৰিছে মানে আৰু আমি আজি উপস্থিত হৈছোঁ তেওঁৰ এই শিশুটোৰ ঘৰলৈ আমি শিশুটোক প্ৰত্যক্ষ কৰিম আপোনালোকে চাই থাকক বাৰু বলকচোন শিশুটোৰ ঘৰলৈ তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ মই এজন ব্যক্তি আছে তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেকৈ মানে কি হৈছিল আপোনালোকৰ ঘৰত মানে 20 কিলো ওজনৰ এটা শিশু জন্ম হোৱা বুলি মই গম পাইছোঁ মানে এই য'ত লগাটো কি নিউজ দিলাক মোক পাপৰে এতিয়া মই ছাৰৰ লগত কিনকে মুখি লওঁ মানে গৰুহে নিউজ কৰিব আহিলোঁ চালা এই য'ত লগা এনে নাম নহয় ইয়াক মানে বিশ্বাস কৰিব নোৱাৰা আৰ্থে চালা এতিয়া কি ক'ম ছাৰক কৈয়ে থৈ দিছোঁ যে মই এটা নিউজ দিম এতিয়া আজি যদি দিবা নোৱাৰোঁ মোৰ চাকৰি যাব কি কৰোঁ এতিয়া চাল্লা সি গৰুৰ নিউজ বনাবাকে দচি মোক এতে আৰু মানে লাষ্ট ফ্ৰেম আছে চাল্লা মানুহৰ বুলি কৈ কিনে ইয়াৰ আজি পিঠি বল্লা বুলি কৰি পেলাম চাল্লা চিনি পা নাই য'ত লগা মোৰ লগত য'ত লাগবা আহে ইয়াৰ আজি পিঠি বল্লা বুলি কৰি পেলাম চাল্লা
মানুহৰ বুলি কৈছা তই মাল খাবি নেকি জোৰ খাব পাৰি জোৰ দিছো মানুহৰ বুলি কয় গৰুৰ নিউজ বানাবা খেদছা মই বুজাবা নাই কাৰণ তই মোক এই দামী মালটো খাবাৰি তই কম দামী মালটো খাই আছা হয় না নহয় কথা তই টেনশ্যন নলবি মই যদি অফিচৰ পৰা মোক উইলেও দিয়ে আমি যদি গাহৰিৰ ফাৰ্ম খুলিম হয় না নহয় কথা তোক গোটেই গাঁৱতে জট লগা বুলি কয় মই জট লগা বুলি নকওঁ কাৰণ তই মোৰ লগ হয় না নহয় কথা তই টেনশ্যন নকৰবি গম পাইছা না বা নাই তই মোক দামী মালটো খোৱাছা তই কম দামী মালটো খাইছা তোক মই মস্ত ভাল পাম হয় 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 তোক মই দামী মালটো মই খাবা আৰি তোক মই তুই দামী মাল খোৱাছা মোক হয় না নহয় হয় তোক মই এইবাৰে ফটোৱা নিউজ দিছোঁ তোক মই এইবাৰে এনে নিউজ দিম প্ৰমোশ্যন হৈ যাব তুই মোক নিউজ দিবি মই নিউজ বানাম মোৰ প্ৰমোশ্যন হৈ যাব হয় না তোক দৈনিক মই এটাকে মালৰ বটল খুৱাম তই টেনশ্যন নকৰবি কেৱল মোক নিউজ দি যাবি হ'ব নে নহয় হ'ব টেনশ্যন নকৰবি মোৰ আজিয়ে মই গম পাইছোঁ যে তই মোক কিমান মৰম কৰা কাৰণ তই দামী মালটো মোক খোৱাছা আৰু কম দামী মালটো তই খাইছা হয় না নহয় তই টেনশ্যন নকৰবি মই যদি প্ৰমোশ্যন হয় তই আধা পইচা তোক দিম মই টেনশ্যন নকৰবি তই বাৰু এতিয়া মই ঘৰত যাই থাকোঁ যা হ'ব তই মোক দি থাকবি উফ বাহ ইয়াত আমি বাছলো দেই বহি বাহ কি তখন পেন আনছিলে বাছলো আকৌ যত লুকা পাৰা নাই মিষ্টাৰ বিটুকে যত লুকে দিন নেকি নিউজ দি ওই ইয়াকে যত লুকা জানা থাকে হিরো হিরো দেখতে কি হচ্ছে জানা না শুনছো हाँ साला तो मंगता हो यार মোৰ কামটো হ'ল ইবাৰে বিটুক মাতবা লাগে মই ইতে পইচা পাওঁ দাদা ক'ত দিছে কি কৰিছা এইটো কি কৰবি আৰু নিউজ চিউজ নাই ইয়াৰ এতে বহি আছোঁ খালপাৰতে তোক এটা মই ভাল খবৰ দিবা আহিছোঁ কি খবৰ নিউজ আছে এটা তেন্তে কো এতিয়া নিউজৰ শুন শুন আছে কি আজি ৰাতিবিলাক কথা নক'ম হয় যাবি টেনশ্যন নলবি মই থাকিম দে দেৰি বাৰু জো 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 তো পেটেৰ মাৰি মাৰি যাব লাগিব চলো চলো পেডেল মাৰি কৰিছে জো 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 এই ৰিক্সা মিলতাই নেকি নিউজটো বানাও দে বানাও আৰু মাইক্ৰফোন জানি কি কৰোঁ দেৰি ৰ'ব মুখে দি কৈ দিম আজি কেমেৰাটো অন কৰবা দি একেবাৰে অন কৰ নমস্কাৰ সকলোকে ফটো আমি জলি স্বাগতম জনালোঁ আৰু যে মোৰ হাতত নাই মাইক্ৰফোন তথাপিও মানে জল্দি কৰিব লগা হ'ল এই নিউজটো মানে মই বাটত আহি থাকোঁতে দেখা পালোঁ যে দুজন ব্যক্তি মানে সৰু চলি তেওঁলোকে এনেকুৱা কৰি আছে তেওঁলোকক কোনোবা দুৰ্বৃত্তই মাৰি ইয়াত পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে এতিয়া সকলো ৰাইজৰ মাজত প্ৰশ্ন উঠিছে যে কোন দুৰ্বৃত্তই এই সৰু ল'ৰাবোৰক মাৰি ইয়াত পেলাই থৈ গ'ল এতিয়া প্ৰশ্ন সুধিছে যে বহুতে এই দুজনে সেই ল'ৰা তেওঁলোকে এনেকুৱা নমস্কাৰ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফটো নিউজ 2 পাৰ্ট লাগিলে কমেণ্ট কৰি দিব